নমস্কাৰ খুলুমবাই ওয়েলকাম টু দি শো স্টার্টআপ প্লাস বড়োলেণ্ড বুবলি চেনেলৰ যিটো স্টার্টআপ প্লাস শ্ব' আমি প্ৰতি শনিবাৰে আমি আহি আছোঁ এটা টপিক লৈ আজি আমি এটা টপিক লৈ ডিছকাশ্যন কৰিম যিটো যে আজি ডেটত মানে জ্বলন্ত সমস্যা বুলি ক'ব পাৰোঁ যে বাৰ্ণিং প্ৰব্লেম বুলি ক'ব পাৰোঁ আজি আমাৰ সমাজৰ কাৰণে আমি জানো যে বাল্য বিবাহ যি চাইল্ড মেৰিজ আজিৰ ডেটত সাংঘাতিক এটা মানে এটা সমস্যা ৰূপ লৈছে আমাৰ সমাজত আৰু এইটো বিষয়ে আমাৰ অসম চৰকাৰেও বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে তো আমি আজি স্টাৰ্টআপ প্লাছৰ এটা ব্যতিক্ৰম আমি এটা আলোচনা কৰি বহিম কাৰণ আমাৰ সমাজৰ স্টাৰ্টআপ কৰিবৰ লগতে বিজনেছ কৰিবৰ কাৰণে এণ্টাৰপ্ৰেনাৰ কৰিবৰ কাৰণে ভাল আইডিয়া আহিবৰ কাৰণে সেইটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কাৰণ আমি যদি বাল্য বিবাহ বা বাল্যকালৰ যিটো এটা শৈশৱকালৰ যিটো ল'ৰা ছোৱালী যদি আমি জীৱনটো ধ্বংস কৰি পেলাওঁ তেনেহ'লে আমাৰ নেক্সট ষ্টেপটো নেক্সট জেনেৰেশ্যনটো আমি কেতিয়াও ভাল আশা কৰিব নোৱাৰিম সেইকাৰণে আমি আজি আমাৰ ষ্টাৰ্টআপ প্লাছত আমি তিনিজন ব্যক্তিক মাতি আনিছোঁ প্ৰফেশ্যনেল হয় তিনিজন ব্যক্তি আপোনাৰ নিজৰ জেগাত বিশেষ স্পেচিয়েলিটি কোৱালিটি প্ৰফেশ্যন মেইনটেইন কৰে চ' আমি প্ৰথম মই এজনকে পৰিচয় কৰাই দি আছোঁ আমাৰ লগত আছে সকলে বহি আছে ডক্টৰ মিষ্টাৰ কমল সাহা এডভোকেট হয় সিনিয়ৰ এডভোকেট কোকৰাঝাৰ কোৰ্টৰ এডভোকেট হয় তেখেতে আমাৰ ল কি আছে চাইল্ড মেৰিজ হোৱাৰ পিছত কি ধৰণৰ ল কি ধৰণৰ আইন ব্যৱস্থাবিলাক আছে তেখেতে আমাৰ লগত শ্বেয়াৰ কৰিব মোৰ লগত এজন ভণ্টি বহি আছে অঞ্জলি কুমাৰী মণ্ডল তেখেতে ষ্টুডেণ্ট হয় এম.কম কৰি আছে তেখেতৰ পৰা আমি জানিম যে কি ধৰণৰ মেণ্টেলিটি হ'ব লাগে এজন ষ্টুডেণ্টৰ এজন ছোৱালীৰ কেনেকুৱা চলিব লাগে কি ধৰণৰ কেৰিয়াৰ অপৰচুনিটি হ'ব লাগে সেইটো বিষয়ে আলোচনা কৰিম এণ্ড আমাৰ একদম ৰিনাউণ্ড ফেচ আমাৰ মাজত আছে ডক্টৰ জুনিকৰ আলী ৰিনাউণ্ড গাইনেকলজিষ্ট হয় হেল্থ কোচ হয় তেখেতৰ পৰা আমি জানিম যে এজন ছোৱালী যেতিয়া বিবাহৰ কাৰণে যেতিয়া মানে প্ৰস্তুত নহয়গৈ শাৰীৰিকভাৱে মানসিকভাৱে বা তেতিয়া যদি বিয়া দিয়া হৈ যায় তেখেতৰ কি ধৰণৰ প্ৰব্লেম আহিব পাৰে সেইখিনি বস্তু আমি ডিছকাশ্যন কৰিম আৰু আমাৰ এই শ্ব'ত আমাৰ জনে চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ধুনীয়াকৈ আজিৰ এই ডিছকাশ্যনটো আপোনালোকে ভালকৈ চাব আৰু আমাৰ সমাজত ধুনীয়াকৈ এই বস্তুবিলাক আপোনালোকে স্প্ৰেড কৰিব মানে এৱাৰনেছৰ কাৰণে মানুহৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব তো এটাকৈ যাম চ' ছাৰ আমাৰ লগত আছে কমল সাহা ছাৰ তেখেতক সুধিম মানে লিগেলিটিছ পাৰ্টবিলাক আমি চবকে সুধিম তো ছাৰ যিটো অসম গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্ট যিটো আমাৰ এটা পদক্ষেপ লৈছে যে যিটো লিগেলিটি বা যিটো আইনগত ব্যৱস্থা লৈছে যে এটা মানে ক'ব গ'লে এটা যুদ্ধ চলাইছে যে বাল্য বিবাহৰ লগত যিটো আমাৰ জড়িত বস্তুবিলাক তো ছাৰ এইটো কি দৰকাৰ আছিলে আপুনি কি ভাবে যে এইটো এজ এ এডভোকেট আপুনি কি ধৰণৰ এটা যুক্তিগত আপুনি ছাজেশ্যন আমি বিচাৰে মানে এইটো ভাল হ'ব লিগেলিটিজ আহিম পিছত সুধিম আপোনাক ছাৰ এইটো আমাৰ এই অসম চৰকাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো পদক্ষেপ লৈছে এইটো পদক্ষেপ এটা ভাল পদক্ষেপ এই যিটো আইনৰ ধাৰাত আমাৰ এই যে যোৱা কিছুদিন ধৰি যি মানুহবিলাকক গ্ৰেপ্তাৰ কৰিছে অসম পুলিচে আইনটো আগতে আছিল 2006 চনত এইটো আইন পাছ হয় আমাৰ লেজিছলেটৰে পাছ কৰে এইটো বাল্য বিবাহ দি প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 এই আইনমতে গ্ৰেপ্তাৰ হৈছে আৰু ইয়াৰ লগতে আৰু এটা সংযোজন কৰিছে পক্সো যিটো মানে protection of children for sexual offense এইটো আইন হয় 2012 চনত তো এই দুটা আইনৰ ভিত্তিত মানুহক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সমাজত এনেকুৱা আমি জনামতে নেশ্যনেল হেল্থ ফেমিলি সাৰ্ভে এটা NRSMৰ ডিপাৰ্টমেণ্টত আছে এইটো মিনিষ্ট্ৰী অফ হেল্থ ডিপাৰ্টমেণ্টৰ হয় তেখেতৰ খতিয়ান তেখেতৰ যিটো ডাটা সেই ডাটা মতে আমাৰ অসমৰ মানে এইটো হাই মানে মাতৃত্বটো কম বয়সত বহুত মাতৃত্ব মানে পোৱা গৈছে তেওঁলোকে জন্ম দিছে যেটো সমাজত এইটো বস্তুটো ভাল নহয় কাৰণ তেওঁলোকৰ জন্ম দিয়া ল'ৰা ছোৱালী যিকেই হওক এইটো স্বাস্থ্যৱান নহ'ব আৰু তেওঁ মেচুৰিটিটো নাপায় কম বয়সত বিয়া হ'লে বহু ফালৰ পৰা মানে অৱনতি দেখা যায় যি মাক হয় তেওঁৰো স্বাস্থ্যৰ অৱনতি হয়
আমাৰ ডক্টৰ সাহেব আছে এই বিষয়ে ভালকৈ ক'ব স্যার লিগেলিটি যিটো আপনি মই আপোনাক সুধিম যে স্যার যিটো এটা মানে মানে গভৰ্ণমেণ্টৰ এটা একশ্যন চলি আছে স্যার তো এই একশ্যনটো চলাৰ মানে আপুনি কিমান এইটো সমৰ্থন কৰে বা কি ধৰণৰ আপুনি ভাবে লিগেলিটি মই এইটো সমৰ্থন কৰোঁ কিয়নো আগৰ চৰকাৰ আছিল হয়তো ধ্যান দিয়া নাই কিন্তু এইটো যেহেতু অসমখনত মই আমাৰ মুখ্যমন্ত্ৰীয়ে মানে 5 নম্বৰ পৰ্যায়ত ল'ব বিচাৰিছে অসমীয়া গোটেই ইণ্ডিয়াৰ ভিতৰত 1ৰ পৰা 5 গতিকে সব বিভাগতে এইটো হ'ব লাগিব উন্নত হ'ব লাগিব এইটো আমাৰ পিছ পৰি আছে এইটো যি সিহঁতে যিটো ডাটা দিছে আমাৰ যিটো মানে বাল্য বিবাহটো অসমতে আটাইতকৈ বেছি গতিকে সেইমতে এইটো যদি এই পদক্ষেপ নল'লেহেঁতেন তেনেহ'লেতো এইটো মানে বন্ধ কৰাৰ উপায় নাই গাঁৱে ভূঞে হৈ আছে গতিকে মানে এইটো লোৱাতে এটাতো মানুহৰ মানে এৱাৰনেছ আহি গ'ল যে বাল্য বিবাহ কৰাটো এতিয়া আৰু নহ'ব এইটো আইনত পুলিচো সজাগ হৈ গৈছে আৰু পাব্লিক এৱাৰনেছো লাহে লাহে হৈ আছে তো এই আইনত মানে এটা পক্সো যিটো আইন এইটো খুব মানে কনভিকশ্যন বেছি হয় এইটো 97-98% কনভিকশ্যন হয় গতিকে এই আইনৰ ধাৰাত যদি কোনোবা যদি গ্ৰেপ্তাৰ হৈছে গতিকে তেওঁলোকে পানিছমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী যিটো মানে এটিটিউড যিটো কথাখিনি কৈ আছে তেওঁ এই বস্তুটো সহজে মানি ল'ব যে কিবা এটা কনচিডাৰেশ্যন বোলা নাথাকে আৰু থাকিবও নালাগে কাৰণ আইনৰ ভিত্তিত কাম হ'ব লাগে লেণ্ড অফ ল যিটো এইটো আমাৰ আইনমতে কাম হ'ব লাগে So thank you very much sir আপনি যেটো ইনফরমেশন দিলে আপনার কথা আকো আহি আছো আমার মাঝে ডক্টর সাহেব আহি আছে গাইনোকোলজিস্ট ডক্টর জুনিকর আলী স্যার আপনার খুদিম স্যার মানে যেটি এজন মানে ছোৱালী এজনী ধৰক 13 ইয়ার টিনেজার্স যিটো আমি কওঁ মানে যেতিয়া তেখেতে ধৰক মানসিকভাৱে শাৰীৰিকভাৱে আমাৰ প্ৰস্তুত নহয়গে বিবাহ পাছত আবদ্ধ হ'বৰ কাৰণে তো আপুনি কি ভাবে যে এজন ছোৱালী যেতিয়া টিনেজার্স থাকে তাক বিয়া দিয়াটো কিমান স্বাস্থ্যৰ কাৰণে বা মানসিকভাৱে সোশ্যালি আপুনি কি ভাবে এইটো কি ধৰণৰ ঝুঁকি হ'ব পাৰে তাৰমানে আমাৰ যোনটো মাতৃত যে মৰে মানে যোনটো মেটাৰ্নেল ডেথ বুলি আমি কওঁ তা দেখা গৈছে যে ইণ্ডিয়াৰ ভিতৰত সবতকৈ হাইয়েষ্ট মেটাৰ্নেল ডেথ আমাৰ অসমত মেটাৰ্নেল ডেথ কেঁচুৱা যিটো জন্ম লোৱাৰ গৰ্ভৱতী হয় তাৰ ভিতৰত যিমান মহিলা আপোনাৰ গৰ্ভধাৰণ কৰাৰ সময়ত বা ডেলিভাৰীৰ সময়ত বা ডেলিভাৰী তুৰন্ত লগে লগে যে মৃত্যু হয় তাৰ হাৰটো অসমত বহুত বেছি খুব বেছি অসম মানে এই ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 আছে মানে যেতিয়া কম হ'ল কেৰেলা আৰু সবতকৈ বেছি হ'ল অসমত আচ্ছা ঠিক আছে তেতিয়া কথাটো হ'ল যে ইয়াৰ যোনটো আমি এনালাইচিছ কৰোঁ তাত দেখা গৈছে যে ইয়াৰ মেক্সিমাম মৰে যে তাৰ বেছিভাগ ভাগে আপোনাৰ টিনেজ প্ৰেগনেঞ্চি যোনটো আমি আচ্ছা তাৰমানে আপোনাৰ 18-19 বছৰৰ আগত যিখিনি আপোনাৰ গৰ্ভৱতী হয় ইহঁতৰ মৰাৰ হাৰটো বেলেগ গৰ্ভৱতী মহিলাতকৈ দুগুণ বেছি আচ্ছা ঠিক আছে সেইকাৰণে টিনেজ প্ৰেগনেঞ্চিটো আমাৰ যোনটো মেডিকেল কিতাপৰ মতে এটা হাই ৰিস্ক প্ৰেগনেঞ্চি বুলি ধৰা হয় আচ্ছা সেইকাৰণে যিমান পাৰে আমি এভইড কৰিব লাগে যে আমাৰ ছোৱালীখিনি যেন 18-20 বছৰৰ আগত যেন প্ৰেগনেণ্ট নহয় এইটো আমাৰ খুব দৰকাৰী যেন বিয়া এইটো দেৰিকৈ হয় আৰু যেন 20 বছৰ পিছতে ইহঁতে প্ৰেগনেণ্ট হয় আচ্ছা ছেকেণ্ড কথাটো হ'ল যে মানে এই বস্তুটো কিয় হয় দেখা গৈছে যে যেতিয়া এজন ছোৱালী মানুহৰ প্ৰথম মাহিকিয়া ষ্টাৰ্ট হয় এটা এজ অফ 12 to 13 ইয়াৰ্ছত কাৰোবাৰ অকণমান আগতো হ'ব পাৰে হয় ঠিক এইটোৰ পৰা কি হয় প্ৰত্যেক মাহত তেখেতৰ বডিৰ পৰা অকণমান এমাউণ্টৰ ব্লাড ওলাই যায় এইটো ওলোৱাৰ পিছত কি হয় তেখেতৰ আইৰণ ফলিক এচিড কমি গৈ থাকে আৰু এনিমিয়া সৃষ্টি হয় এনিমিয়াটো আমি দেখিছোঁ যে ইণ্ডিয়াৰ যোনটো ডায়েট লৈ আছোঁ আমি এই ডায়েটত আপোনাৰ ইমান বেছি আমাৰ ফলিক এচিড আৰু আইৰণ আমি শাক চব্জি বা আমাৰ খাদ্যৰ খোৱা নহয় সেইকাৰণে আউট অফ 100 যদি আমি এডলেচেণ্ট ছোৱালী লওঁ তাত দেখা গৈছে অলমষ্ট 70 to 80% এনিমিক হ'ব ঠিক আছে সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা গভৰ্ণমেণ্ট অফ অসমে ট্ৰাই কৰি আছে যে আমি এনিমিয়া স্কুলত থাকোঁতে কলেজত থাকোঁতে আমি টেবলেটছ কিছুমান দিয়ে যেন এনিমিয়াটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এটা ছোৱালী যাৰ আগৰ পৰাই ব্লাড কম আছে এইটো সময়ত যদি তাই আকৌ প্ৰেগনেণ্ট হয় ঠিক আছে প্ৰেগনেণ্ট হ'লে কি হ'ব অট'মেটিক তাই এনিমিয়াটো বাঢ়ি যাব তাৰ বাচ্চা যোনটো হ'ব বাচ্চাৰো আমি যোনটো কম ওজনৰ বাচ্চা বা আয়ুজিয়াৰ বাচ্চা বা বাচ্চাটো নমালৈকে নাযাব পাৰে পেটতে বাচ্চাটোৰ মৃত্যু হ'ব পাৰে সেইকাৰণে বহুত ধৰণৰ কমপ্লিকেশ্যন হয় সেইকাৰণে চবকে আগ্ৰহ কৰা হয় যে আপোনালোকে নিজৰ ছোৱালী হওক নিজৰ ভণ্টি হওক ঠিক আছে আপোনাৰ নিজৰ কি হওক আপোনাৰ যিকোনো লেডিক এটলিষ্ট 18 বছৰ বা 20 বছৰ পিছতে যেন মানে বিয়া দিয়ে আৰু যেন প্ৰেগনেঞ্চি যেন এটলিষ্ট 20 ইয়াৰ্ছৰ পিছতহে লয় সেইটো কাৰণে আমি সাজেশ্যন কৰি আছে তো স্যার আমি আকৌ আমাৰ উকিল মহাশয় আছে তেখেতক সুধিম
তো যিবিলাক ল মানে পাছ কৰিছে এতিয়ালৈকে যে পক্সো ল আছে এণ্ড আপোনাৰ এটা ল চাইল্ড মেৰেজ এক্ট বুলি ক'লে, তো কি ধৰণৰ মানে পানিছমেণ্ট হ'ব পাৰে? ধৰক এজন ছোৱালী যদি 16-17 ইয়াৰ্ছৰ বিয়া হ'লগৈ, কোন কোন ব্যক্তি তাৰ লগত মানে পানিছেবল হ'ব পাৰে, সেইটো আপুনি অলপ বিষয়ে আমাক ক'ব নেকি? এইটো পক্সত এইটো কৰা আছে, মানে এজ বাৰ আছে 14ৰ তলত হ'লেতো এইটো বেলেগ এটা ছেকশ্যন হ'ব, যিটো ছেকশ্যনত আপোনাৰ 20 ইয়াৰ্ছ লৈকে মানে মিনিমাম 20 ইয়াৰ্ছ মানে জেল। কাৰ হ'ব, যেটো কাৰ হ'ব মানে এইটো যি মানে ল'ৰাজনৰ যি বিয়ে ল'ৰাজনৰ, আচ্ছা, আৰু ডেটো হ'ব পাৰে, এইটো হয় লাইফ ইমপ্ৰিজনমেণ্ট আৰু ডেট যিকোনো এটা হ'ব পাৰে। নাই এইটো মানে তেওঁৰ ট্ৰায়েল হোৱাৰ পিছত এইটো আমাৰ যিয়ে মানে এই প্ৰিচাইডিং অফিচাৰ থাকে, জাজ থাকে, আৰু এইটো আৰু এটা কথা হ'ল এইটো পক্সোটো আমাৰ স্পেচিয়েল কোৰ্টত হয় আৰু তাত স্পেচিয়েল PPO এজন দিয়া থাকে। এইটো আমাৰ আইনমতে পাব্লিক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, তেখেতে এইটোৱেই চায়। আৰু ইয়াৰ লগতে যিটো চাইল্ড মেৰেজ এক্ট যিটো দিছে, এইটো প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট, ইয়াত যিটো আজিকালি যিটো ছেকশ্যনত দিছে, আমি যিটো গম পাইছোঁ বা দেখিছোঁ, 9 ছেকশ্যন 9, 10 আৰু 11। 9ত মানে হ'ল যি ল'ৰাটো বিয়া কৰিলে মানে গ্ৰুম, তেওঁক ধৰা হয়, ছোৱালীজনক নহয়। যে কম বয়সত বিয়া কৰিছে, ৰিপৰ্ট পালে এনেকুৱা মানে কেছটো তেওঁক দিলে, তেওঁৰ হ'ব এইটো 2 বছৰলৈকে হয়, এইটো মেজিষ্ট্ৰেট ট্ৰাইব্যুনেল হয়, এইটো বেল পাব। সেইকাৰণে চিফ মিনিষ্টাৰ কৈছে যিবিলাক মানে 14ৰ ওপৰত আছে, এইটো 14 to 18 তেওঁলোকৰ মানে বেলবিলাক ধৰক চাইল্ড মেৰেজ এক্টত হৈ যাব, কিন্তু 1 লাখ টকালৈকে আকৌ এইটো ফাইন আছে। মানে এইটোত এই আপোনাৰ 9টো, আৰু 10 আৰু 11টো হ'ল 10টো হ'ল গাৰ্জেন, যিবিলাক মানে তেওঁলোকে জানি বুজি চাইল্ড মেৰেজৰ পাত্তা দিয়া নাই, বিয়াটো পাতিলে মিলি কৰিলে, সেইকাৰণে যে গাৰ্জেনবিলাকক এৰেষ্ট হ'ল। এইটো এৰেষ্ট হ'ল এই চাইল্ড মেৰেজ এক্টৰ 11 নম্বৰ ছেকশ্যনৰ আৰু 10 নম্বৰ, আৰু 11ত হ'ল যিবিলাক আপোনাৰ ধৰক অৰ্গেনাইজেশ্যন আছে, কিবা চবে যে মিলিত হৈ বা কেটাৰিঙে ধৰক বা কোনোবা বেণ্ড পাৰ্টিত মানে যিবিলাক মানে ইনভলভমেণ্ট বিয়াটোৰ লগত মানে ওতপ্ৰোত আৰু তেওঁলোকে জানে, গতিকে তেওঁলোকৰ এই 11টো হয়। বা কোনো এটা অৰ্গেনাইজেশ্যন কোনো এটা অনুষ্ঠানে বিয়া পাতি দিলে, বাল্য বিবাহ হৈ গ'ল, বয়সটো ইমান এটা ইগন'ৰ কৰিলে, তেওঁলোকক এই আইনত মানে পৰিব। গতিকে এই 3টা আইনতে দিছে, আৰু পক্সো আইনটো দিছে হ'ল 6 পক্সো আইনটো দিছে এইটো মানে যিটো পেনিট্ৰেটিভ আৰু কি, যদি কম বয়সৰ ছোৱালীক বিয়া কৰক আৰু বা এনেই হয়, বিয়া কৰাটোৱেই এইটো ধৰি লয় 14 বছৰৰ তলত, তেনেহ'লে তেওঁৰ এইটোতো 20 ইয়াৰ্ছ ক'লোৱেই, আৰু ওপৰলৈ যাব পাৰে, মানে শ্বেল নট লেছ দেন 20 ইয়াৰ্ছ, তাৰ ওপৰত যাব, আৰু ডেটো হ'ব পাৰে। আৰু তাৰ লগত দিছে 17 হ'ল যিসকলে মানে এই এবেটমেণ্ট পক্সোটো, এই যিসকলে মানে এই কম বয়সৰ ছোৱালীটোক মানে তেওঁলোকে কৰিলে, এইটো চাইল্ড মেৰেজত গ'ল এটা, ইয়াতো পক্সোটো এইটো আছে, মানে যিসকলে সহায় সহযোগ বা নিজেও ইনভলভ হৈ আছে চাইল্ড মেৰেজৰ লগত, এইটো 6 পক্সো এক্টত 6 আৰু 17ত আমাৰ এই মানে অসমত যিটো বৰ্তমান কেইদিন আগত যিটো গ্ৰেপ্তাৰ হৈ আছে, এইবিলাক ছেকশ্যনতে হৈ আছে। আৰু চাইল্ড মেৰেজ এক্টত হৈ আছে আপোনাৰ 9, 10, 11। আচ্ছা, তো মানে আপুনি কৈছে যে যিবিলাক ল' আছে মানে দৰা কইনাত যিবিলাক বিয়া পাতিব সিহঁতত মানে পানিছমেবল অফেন্স যিটো আছে দিবই, লগতে ইয়াৰ লগত জড়িত ব্যক্তিবিলাক তেওঁলোকৰো আছে পানিছমেণ্ট হ'ব পাৰে। চ' ছাৰ, যিটো আমি শুনিছিলোঁ যে নন ভেলিবল ৱাৰেণ্ট ওলাই যায়, নন ভেলিবল পক্সত থাকিলে নন ভেলিবল হৈ গ'ল। আচ্ছা, পক্সো ৰেড উইথ ছেকশ্যন, মানে এটা ছেকশ্যন দিয়াৰ পিছত ৰেড উইথ ছেকশ্যন আৰু এটা যদি পক্সো থাকে, তেনেহ'লে তেওঁৰ এইটো মানে নন ভেলিবল হৈ গ'ল, তেওঁৰ জামিন পোৱাটো অলপ কঠিন হৈ যায়। যিটো মই অলপ যিটো জনামতে কিছুমান ক্ষেত্ৰত নন ভেলিবল, তো কিছুমান ভিউ মই পাইছিলোঁ, যেনেকৈ ধৰক নন ভেলিবল মানে ইন দ্য চেন্স কি নন ভেলিবল ইন পুলিচ ষ্টেচন, বাট ভেলিবল ইন কোৰ্ট। নন ভেলিবল হ'লে ধৰক বেছিভাগ ইহঁতে কেছতে 3 মাহ থাকে,
3 মাহৰ ভিতৰতে যদি চাৰ্জশ্বিটটো দিয়ে পুলিচে মানে যে আয়ো মানে ইনভেষ্টিগেশ্যন অফিচাৰে যে কেছটো তদন্ত কৰে তেওঁ যদি ঠিক সেই সময়ত দিয়ে আৰু তেওঁ যদি জেলত থাকে কাৰাগাৰত থাকে তেনেহ'লে তেওঁ ট্ৰায়েললৈকে যাব পাৰে আৰু যদি তেওঁলোকৰ আমাৰ এই মেজিষ্ট্ৰেটে চিটি কল কৰে ডিফেন্স লয়াৰে মানে ই বিচাৰে আপোনাৰ জামিন বিচাৰে যে ধৰা পৰিছে তেওঁৰ জামিনৰ কাৰণে ধৰক চিটি কল কৰিলে ডেইলি ৱাইজ যিটো প্ৰগ্ৰেছ হৈ আছে এই আয়ো যিবিলাক দেখা শুনা কৰি আছে এই তদন্তত এই চিটি ভিত্তিক কোনে হাকি কোনে কি কৰিলে এইবিলাক চাই চিটি জামিনটো এলাও হয় আৰু নিদিব পাৰে এইটো জাষ্ট মানে ডিসক্রিশনারি এটা পাৱাৰ আছে মেজিষ্ট্ৰেটৰ কিন্তু জুডিশিয়াল মাইন্ডটো এপ্লাই কৰে যে দিয়া যায় না না যায় সেইখিনি আৰু আচ্ছা তো অঞ্জলি তোমাক সুধিম তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান স্যার এমকম থার্ড সেমিস্টার এমকম থাৰ্ড ছেমিষ্টাৰ তুমি পঢ়ি আছা তোমাৰ ঘৰত কোন কোন আছে তোমাৰ ভাই ভনী তোমালোকৰ কেইজনী আছা सर मैं हूँ और लिटिल भाई बहन एक भाई बहन मम्मी है और तुम बड़े हो घर के हाँ, सर। अच्छा और पापा का भी 1 ईयर पहले डेथ हो गया था तो तुम एमकॉम कर रही हो अभी है ना तो अभी जो एक माहौल चल रहा है तुम देखते हो कि चाइल्ड मैरिज के इसमें गवर्नमेंट कुछ एक्शन ले रहा है ये इसके बारे में पता है तुमको हाँ, सर। पता है तो तुम्हारा क्या व्यू है एक स्टूडेंट को एक लड़की को पढ़ाई लिखे में ज़्यादा जोर देना चाहिए कि अपना घर बसाने में कौन सा आप समझते हो आपका वैसे में क्या होना चाहिए आपका व्यू क्या है सर घर बसाने में मतलब आप क्या चाहेंगे कि एक लड़की को पढ़ाई में ज़्यादा जोर देना चाहिए कि शादी ब्याह में सर मेरे ख्याल से तो एक लड़की को पढ़ाई लिखाई में ज़्यादा जोर देना चाहिए अच्छा क्योंकि सर अगर एक लड़की को सबसे ज़्यादा ड्रीम इम्पोर्टेंट होना चाहिए अगर हमारे सब लड़की को ड्रीम इम्पोर्टेंट होगा तो ये सिर्फ उसके घर के लिए सिर्फ उस लड़की के लिए नहीं पूरा सोसाइटी के लिए पूरा समाज पूरा इंडिया पूरा कंट्री के लिए डेवलपमेंट होगा ड्रीम इम्पोर्टेंट इसलिए है सर क्योंकि अगर जो लड़की ज़्यादा एजुकेट होगी ज़्यादा पढ़ी लिखी होगी और उसका दिमाग में ये सब संभावना कम होगा जो अभी हमें शादी करना है और जो लड़की का एजुकेट होना उसका फैमिली का भी मैटर करता है अगर फैमिली उस लड़की के साथ अच्छा मतलब बाउंडिंग रखा अच्छा डिस्कस रखा एक लड़की को अपने पढ़ाई के लिए और फैमिली पे ज़्यादा फोकस करना चाहिए क्योंकि अगर हम अपने फैमिली से सारा बात शेयर करें तो हमारे दिमाग में ये सब मतलब ये सब जो अभी भावना अभी ज़्यादातर सोसाइटी में आ रहे हैं वो भावना नहीं आएंगे और जो भी अभी इकोनॉमिक्स ट्रेनिंग अगर होगा तो ज़्यादा अच्छा है क्योंकि एक्स्ट्रा से एक्स्ट्रा लड़की लोगों को टाइम देना चाहिए पढ़ाई लिखाई के लिए ज़्यादातर ऐसा स्टूडेंट नहीं हो रहा है गवर्नमेंट को भी ज़्यादा जितना हो सके सर उतना क्लास अटेंड करना चाहिए सर आपने देखा होगा गांव में ज़्यादा 90% लड़की लोग किसान की खेती करती है ठीक है सर मतलब ज़्यादा कम लड़के लोग काम करते हैं अभी भी हमारे समाज में सर लड़कों लोगों को लड़की से ज़्यादा इम्पोर्टेंस दिया जाता है ये सर बहुत गलत हो रहा है जिसकी वजह से 14 इयर्स एंड 13 इयर्स के लड़के लोग शादी कर रहे हैं क्योंकि उनका जो बॉयज़ लोग है सर उनका ज़्यादा फैमिली उन पर ध्यान दे रहा है गर्ल्स लोगों को एक्चुअली कम ध्यान दे रहा है जिनकी वजह से उनकी फोकस नहीं हो पा रहा है पढ़ाई पे इसके वजह से और जो सर 13 इयर्स 14 इयर्स में जो एक लड़की लोग को बॉडी में डेवलपमेंट होता है वो सर वो डेवलपमेंट में जितना हो सके फैमिली को उस लड़की पर ध्यान देना चाहिए क्योंकि ऐसे सिचुएशन में हमारी फैमिली अगर हमारे साथ ना दे तो उस लड़की को पढ़ाई से ज़्यादा किसी और चीज़ पे ध्यान होगा और ज़्यादातर लड़कों को बॉडी में उतना डेवलपमेंट नहीं होता है जितना गर्ल्स लोग होता है सर जैसे कि पीरियड्स वगैरह हो गया बॉडी में एक्चुअली डेवलपमेंट अलग अलग तरीक़ा से होता है सर ठीक ये अगर ये सब चीज़ पे ध्यान दिया जाए तो अच्छा है सर उसके पॉलिटिकल सिचुएशन अगर जितना गवर्नमेंट हो सके लड़की लोग को एक अलग से अधिकार देगा तो लड़की लोग समझे कि हाँ इसको अधिकार मिला है तो मुझे भी अधिकार मिलेगा अगर जितना लड़की डेवलपमेंट होगी जितना उनको जॉब मिलेगा तो आगे का पीढ़ी लड़के लोग भी डेवलपमेंट होगा सर इससे क्या होगा सोसाइटी एक अलग ही लेवल में बन जाएगा सर आपने देखा होगा अभी जॉब का कितना कम हो रहा है क्योंकि अभी जितना भी लड़की लोग हैं ज़्यादातर घर पे बैठी है उनका शादी हो रहा है या फिर दहेज प्रथा के लिए मारा जा रहा है ज़्यादातर लड़की लोगों को पेट में ही मार देते हैं सर अभी ऐसा सिचुएशन हो रहा है किसी लड़की लोगों को सर आप देखिएगा बॉडी में उतना मतलब सक्षम होता है उतना नहीं है सर क्योंकि
अगर सर जो लड़की अच्छे से पढ़ाई लिखाई करेगी, अच्छे से डेवलप में, उसके मेंटली एंड फिजिकली दोनों ही स्ट्रांग होगा। ठीक। जो सर अभी जैसे कि आप मान लीजिए अभी जो सर जितने कम उम्र में शादी किए हैं उनका क्या मेंटली स्ट्रांग नहीं है ना फिजिकल स्ट्रांग है। राइट। उसके बाद उनका बेबी भी है, तो ऐसा क्या होगा सर समाज में, उनका बेबी बड़ा होगा, उनका बेबी को भी जॉब चाहिए, उनका भी जॉब चाहिए, फिर हस्बैंड नहीं है, ये बेरोजगारी की संभावना बढ़ेगा, पॉपुलेशन बढ़ेगा सर। तो ये पॉपुलेशन हमारे समाज पे बहुत मतलब इफेक्ट करेगा। तो सर मेरे ख्याल से जितना हो सके लड़की लोग को एक्स्ट्रा से ट्रेनिंग देना चाहिए, डेवलपमेंट करना चाहिए सर। गवर्नमेंट को जितना अच्छा हो सके उतना ट्रेनिंग देना चाहिए, रूल्स बनाना चाहिए, तो लड़की लोगों को एक लड़की को बराबर अधिकार देना चाहिए, जिससे हमारे सोसाइटी आगे भी बढ़े। सब लड़की लोगों को ये पता होना चाहिए जो हाँ अगर सर ये पढ़ाई लिखाई इतना इम्पोर्टेंस हो जाए, सबको ड्रीम इतना इम्पोर्टेंस हो जाए, तो कोई भी लड़की ये नहीं सोचेगी जो हमें शादी करना, हमें घर बसाना, हमें ये करना है। और इसमें गवर्नमेंट और फैमिली को जितना हो सके उस लड़की को सपोर्ट करना चाहिए, जिससे वो लड़की कभी भी इस दिमाग में सोचे भी नहीं जो हमें इस लाइन में जाना चाहिए। खूब बढ़िया से आपने दिया है, खूब अच्छा बोला है आपने, क्योंकि इस तरह का ड्रीम होना चाहिए। क्योंकि जितु आमी चाওঁ देखो মানে বেসিক্যালি যেতিয়া আমি দেখো যে কম বয়সৰ ল'ৰা ছোৱালী বিয়া পাতি আছে সিহঁতে একচুৱেলি ড্ৰিমলেছ হয়, মানে সপোনবিলাক নাথাকে, কি কৰিব লাগিব, সপোনটো ইয়াতে শেষ হোৱা যেন পায়। তো আমি বহুত তেনেকৈ দেখিছোঁ যে কম বয়সত বিয়া পতাৰ পিছত এটা মানে প্ৰব্লেম, প্ৰথম প্ৰব্লেমটো কি ইকনমিকেল যিটো এটা প্ৰব্লেম আমি দেখিছোঁ ইয়াতে পায়, মানে কাম কৰাৰ যিটো কৰিব লাগিব এটা ফাইনেন্সিয়েলি ষ্টেবল নহয়গৈ, প্ৰথম কথাটো এইটো হয়গৈ। আৰু ছেকেণ্ড হয় কি যিটো আপুনি ডক্টৰ চাহেব আপুনি সুধিম যিটো ল'ৰা ছোৱালী যেতিয়া এটা আপোনাৰ ধৰক ফিজিকেলি প্ৰিপেয়াৰ হোৱা নাই, সেই প্ৰেগনেণ্ট হৈ গ'ল, তো আপুনি ক'লে যে যিটো মৰ্টেলিটি ৰেটটো খুব বেছি আছে ইয়াতে। তো আমাৰ যিটো ধৰক আপুনি এজ এ ডক্টৰ আপুনি ইয়াতে প্ৰেক্টিছ কৰি আছে ফৰ লাষ্ট 15 ইয়াৰ্ছ আপুনি কাম কৰি আছে, তো এজ এ গাইনেকলজিষ্ট আমাৰ এই এলেকাৰ যিবিলাক পেচেণ্টবিলাক আহে স্যাৰ, তো সেইটো ক্ষেত্ৰত আপুনি কি ধৰণৰ লক্ষ্য কৰে যে এই যে ল'ৰা ছোৱালীবিলাক যে আহি আছে তাৰ ফেমিলি বেকগ্ৰাউণ্ড বা এডুকেশ্যন বেকগ্ৰাউণ্ড কি ধৰণৰ কি কাৰণে বস্তুবিলাক হৈ আছে, আপুনি কি বুলি ভাবে? মানে এটা হ'ল যে অল্ড বিলিভ যিখিনি আছে, ঠিক আছে, তাৰমানে আমি ধৰি লওক 40-50 বছৰ আগত যি হৈছিলে, ইহঁতে যোনটো বয়সত বিয়া পাতিছিলে, ঠিক আছে, মানে মাক বাপেকে সিহঁতে বিচাৰে যে মোৰ ছোৱালীও মানে এনেকুৱা বয়সত বিয়া হওক, ঠিক আছে। তো প্ৰথম কথা মই ক'ব খোজোঁ যে ছোৱালী কোনো বাৰ্ডেন নহয়, ঠিক আছে, আৰু ছোৱালী পৃথিৱীত অহা নাই অনলি খালি মেৰিজ আৰু চাইল্ড কৰাৰ কাৰণে। এই কনচেপ্টটো আমি নিজৰ মূৰৰ পৰা ওলাই দিব লাগিব। যোনজন মাতৃ পিতৃয়ে ভাবিছে যে মোৰ ছোৱালী হ'ল, মোক এজনী বিয়া পতাব লাগিব ছোৱালীজনীক, এইটো এটা খুবেই ভুল কনচেপ্ট। এই কনচেপ্টটো যেতিয়ালৈকে চেঞ্জ নহ'ব তেতিয়ালৈকে আপোনাৰ মানে এই প্ৰব্লেমটো পটককৈ ঠিক নহয়। তাৰ কাৰণে কি কৰিব লাগিব যে আমি এনেকুৱা কৰিব লাগিব যে মোৰ ছোৱালীক মই এডুকেশ্যনৰ ওপৰত মই ইনভেষ্ট কৰিম, মোৰ ছোৱালীক মই এনেকুৱা বনাম যে মানে তাই যে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে, ঠিক আছে। দেখা গৈছে যে এডুকেটেড ছোৱালী যোনে হ'ব যে নিজৰ ভৰিৰ ওপৰত থিয়, তাৰ ল'ৰা ভাল ল'ৰাহে আহিব, ঠিক আছে। মাক বাপেকে যে ভাবি থাকে যে মোৰ ছোৱালীৰ বেছি বয়স হ'লে বিয়া নহ'ব নেকি, কাৰণ এইটো আমি পাইছোঁ উল্টা পাইছোঁ, আমি পাই আছোঁ যে যোনে এডুকেটেড ভাল হয় আৰু যোনে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আছে তেখেতে অট'মেটিক ভাল ঘৰৰ ল'ৰা পাব। ছেকেণ্ড, মই যোনে বিয়া পাতিব গৈ আছে ল'ৰা মানুহ, ঠিক আছে, ল'ৰা মানুহকো মই কৈ আছোঁ যে এটা মেচিউৰিটি বয়স থাকে, ঠিক আছে, তাৰমানে চাইল্ড বাৰ্থৰ কাৰণে এটা বয়স থাকে, যেনেকৈ আমি 20 to 25-26ৰ ভিতৰত কওঁ ছোৱালী। এটা যোন ল'ৰাই বিয়া পাতিব গৈ আছে ইও এইটো ভাবিব লাগিব যে মোৰ বাচ্চাটো কেনেকুৱা হ'ব, ঠিক। সি যদি ভাবে যে মোৰ বাচ্চাটো সৰু মৰু হ'ব, বাচ্চা যদি বিচাৰে, তেন্তে আপুনি কম বয়সৰ বিয়া পাতিলে এনেকুৱা হ'ব পাৰে। সেইকাৰণে আপুনি যদি হেল্ডি বাচ্চা খোজে আপুনিও ট্ৰাই কৰক যে এনেকুৱা ছোৱালীক বিয়া পাতক যোনৰ বয়সটো এটলিষ্ট 18 পৰা 20 বছৰ হয়, ঠিক আছে। এইটো আপোনাৰ নট অনলি মানে ছ'চাইটি লেভেলত কৈ আছোঁ, আমি কৈ আছোঁ মেডিকেলি হ'ল, ঠিক আছে। মেডিকেলিও আমি এইটো এডভাইচ দি আছোঁ যে যোনে ছোৱালীক বিয়া দি আছে সিহঁতেও ট্ৰাই কৰক যে 18 বছৰৰ পিছত দিব লাগে। আৰু যোন ল'ৰাই বিয়া পাতিব গৈ আছে সিও ভাবক যে মই 18 বছৰত বেছি ছোৱালীকে বিয়া পাতিম, কাৰণ মোৰ ফিউচাৰ জেনেৰেশ্যনটো ভাল হ'ব, ঠিক আছে। এই এডভাইচটো মই এজ এ ডক্টৰ, মই এজ এ গাইনকলজিষ্ট, মই ইমান দিন যে প্ৰেক্টিছ কৰিলোঁ তাৰ পৰা মই এইটো এডভাইচে দিম যে আপোনালোকে ছোৱালীক কেতিয়াও বোজ নাভাজিব, ছোৱালী এডুকেশ্যনৰ ওপৰত দিয়ক। আৰু ল'ৰাখিনিক এডভাইচ দিম যে 18 বছৰত বেছি হোৱা ছোৱালীক বিয়া পাতক, এডুকেটেড ছোৱালীক ভালকৈ এডুকেশ্যন পোৱালৈকে ৰখক, তাৰপিছত বিয়া পাতক। এইটো কৰিলে এই সমাজখন লাহে লাহে আমাৰ আৰু আগবাঢ়ি যাব।
তো যিটো মই সুধি আছিলোঁ যে আপুনি যিটো আমাৰ চিভিল হস্পিটেলত আমি কৰি আছে লাষ্ট 10-15 ইয়াৰ্ছ আপুনি ছাৰ্ভিচ দি আছে কি ধৰণৰ সমাজৰ ব্যক্তিবিলাক আহি আছে যাৰ এইবিলাক কেছ চাব আমি দেখা পাইছোঁ যে বেছিভাগ এডুকেটেড ছোৱালী মানুহ হওক বা এডুকেটেড ফেমিলিৰ পৰা ইউজুৱেলি 20+ পিছতহে আহে মানে আমাৰ তাত ঠিক আছে মেজৰ লেভেল থাকে মেজৰ লেভেল মেক্সিমাম দেখা গৈছে যিখিনি ইলিটাৰেট হয় ঠিক আছে বা যিখিনি আপোনাৰ অলপ আনএডুকেটেড এনেকুৱা ছোৱালী হয় বা কিছুমান কমিউনিটিত অলপ বেছিকৈ আছে ঠিক আছে এনেকুৱা ধৰণৰ মানুহৰ মানে সোনকালে ছোৱালীক বিয়া দিয়া এটা প্ৰথা আছে লগতে সোনকালে এটা প্ৰেগনেণ্ট হয় এই বস্তুটো লাহে 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 যেতিয়া আমি এডুকেশ্যন দি থাকিম বা আমি যোনটো সমাজৰ যিখিনি আমাৰ NGO কিছুমান আছে বা গভৰ্ণমেণ্টে যোনটো ষ্টেপ লৈছে ষ্টেপ মতে যেতিয়া আমাৰ সমাজে বুজি পাব ঠিক আছে যে এই প্ৰথাত কৰিলে আমাৰ ছোৱালীখিনি নষ্ট হৈ গৈ আছে ঠিক আছে আমাৰ নেক্সট জেনেৰেশ্যনটো কমজুৰি নেক্সট জেনেৰেশ্যন হৈ আছে ঠিক আছে তেতিয়া লাহে 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 ঠিক হ'ব আৰু ইয়াতে এডুকেশ্যনৰ এটা বহুত ডাঙৰ ৰোল আছে ৰোল প্লে কৰিব এডুকেশ্যন যদি ভাল হয় তেতিয়া আমাৰ এই সমাজখিনি উন্নত হ'ব আৰু এনেকুৱা ধৰণৰ লাহে লাহে প্ৰথাখিনি বন্ধ হ'ব বন্ধ খুব ভাল কথা কৈছে আপুনি ডক্টৰ সাহেব চ' ছাৰ আপোনাৰ তাতে আকৌ আহি আছোঁ আপুনি যিহেতু আহিছে ইমান সময় আমি পাইছোঁ আপোনাৰ ফালৰ পৰা তো এই যে ক্ৰিমিনেল কেছবিলাক যে আপোনালোকে হেণ্ডেল কৰি আছে বৰ্তমান সময়ত যিটো আপোনালোকৰ এতিয়াতো চাগে বেছি হ'ল আপোনালোকৰ যিটো কেছ পাই আছে এইটো ক্ষেত্ৰত মানে সমাজৰ যিটো আমাৰ মুৰব্বীবিলাক থাকে বা ধৰক কৰ্তাবিলাক থাকে সিহঁতৰ ভূমিকা কি ধৰণৰ পাইছে মানে সিহঁতৰ অৰ্থপথভাৱে ধৰক জড়িত আছে ধৰক গাঁৱলৈ হ'ব পাৰে বা ঘৰৰ গাঁৱৰ কোনোবা মাষ্টাৰ হ'ব পাৰে এইবিলাক ক্ষেত্ৰত আপোনালোকে কেছ পাইছে নেকি যে বিয়া দিয়াৰ ক্ষেত্ৰত আপোনালোকে পাইছে এই ধৰণৰ ক্ষেত্ৰত যে মুৰব্বীবিলাক যে গাঁৱত থাকে আছে এনেকুৱা তেনেকুৱা আপুনি অলপ ক'ব পাৰিব নেকি যে বহুতে আহে আৰু আগত এনেকুৱা আছিল মানে বিয়াটো ৰেজিষ্টাৰ অফিচত গ'লে মানে নিদিয়ে নহয় তাততো আছে এটা এইজ বাৰ এইটো কমপ্লিট হ'লেহে দিব কিন্তু এনেকুৱা আছে গাঁও ৰিম'ট একদম গাঁও অঞ্চলৰ পৰা মানুহবিলাক আহে তাৰ লগত গাৰ্জেনবিলাকো আহে যে নাই সিহঁতে গাঁওবুঢ়া এতিয়া আমিতো মানে ছোৱালীজনী নাচাওঁ কিন্তু আমি শুনা মতে তেওঁ আমাৰ গাঁওবুঢ়া অমুক এইবিলাক কয় আহে আৰু জুমবন্দিও আহে মাজে মাজে দেখা পাওঁ তো এইবিলাক আহে ঠিকেই কৈছে ডক্টৰ সাহেব যিটো কৈছে যে ইলিটাৰেট মানুহবিলাকেই বেছিভাগ এনেকুৱা আহে আৰু এইবিলাকৰ এই ঘটনাটো ঘটি আছে তেওঁলোকে ভাবে কি ছোৱালী হৈছে অলপ ডাঙৰ হৈছে এই আৰু ঘৰত ৰখা বস্তু নহয় মানে এনেকুৱা ট্ৰিট কৰে আৰু কি ছোৱালীয়ে মানে পৰাই ধন এনেকুৱা এটা আছে মানে ভাবে আৰু এইটো কিন্তু আজিৰ যুগত এই চিন্তা মানসিকতাটো এৰিব লাগিব কাৰণ দেশ উন্নত হ'ব হ'লে নেক্সট জেনেৰেশ্যন হেল্ডি হ'ব লাগিব চবপিনে মানে ডেভেলপ হ'ব লাগিব এই গাঁৱৰ মানুহবিলাকক এৱাৰনেছ মই ভাবোঁ গভৰ্ণমেণ্টে এৱাৰনেছ এটা আনিব লাগে NGO যিবিলাক ভাল কাম কৰে এইবিলাকৰ দ্বাৰা এটা মানে যাতে এনেকুৱা নহয় কিন্তু এটা বস্তু মই দেখিলোঁ আমি চিফ মিনিষ্টাৰে যিটো পদক্ষেপ লৈছে মই এইখিনি অলপ গম পাইছোঁ মানে মই প্ৰেক্টিচৰ দ্বাৰা কৈ আছোঁ মানে গাঁও গৈ এটা হাহাকাৰ মানে এতিয়াতো মানে এইটো হোৱাতে মই গম পালোঁ এলাৰ্ট হৈ গ'ল মানুহ এইটো মানুহ এলাৰ্ট হৈ গ'ল আৰু মানুহ গুণাগতাও কৰি আছে মোৰো কম বয়সত বিয়া হ'ল নেকি অমুক হ'ল নেকি ইমান দিন এইটো হোৱা নাছিল আৰু মই আশা কৰোঁ এইটো বোধহয় বহুত ভালেই ৰিজাল্ট এটা পাই আছোঁ এতিয়া ধৰক আপুনি কিছুমান ধৰক 20 বছৰ আগতে চাইল্ড মেৰেজ কৰিছিলে কথা এটা কোনো ব্যক্তিয়ে এজন ছোৱালীক চাইল্ড মেৰেজ কৰিছিলে 25 বছৰ আগত কৰিছিলে 30 বছৰ আগত কৰিছিলে 10 বছৰ আগত কৰিছিলে ডেটটো কেতিয়াৰ পৰা এফেক্টিভ হ'ব নাই এইটো হৈছে এনেকুৱা ঘটনা বিভিন্ন ঠাইত হৈছে যে ৰিপৰ্ট কৰে মানে কেতিয়া হয় যিটো ৰিপৰ্টেড মানে যে এই বাল্য বিবাহ হৈ গ'ল কিন্তু দেখা গ'ল তেওঁৰ 2টা সন্তান হৈ গৈছে কিন্তু এইটো মানে যদি এই 2006 চনত এইটো চাইল্ড মেৰেজ এক্টটো হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট এই চাইল্ড মেৰেজ এক্ট 2006 আৰু এইটো এফেক্ট হৈছে 2007ত নৱেম্বৰ মাহত এই দিনৰ আগৰ যদি হয় এইটো মানে ভয়ত এইটো নাহে আৰু এইবিলাক আইন হয় কি ষ্টেট ৱাইজো এইটো অলপ এমেণ্ডমেণ্ট কৰে এইটো অসমৰ ক্ষেত্ৰত অসমত এইটো ইণ্ডিয়াই একে অসমৰ ক্ষেত্ৰত ইমান হোৱা নাই মই দেখিলোঁ মানে কৰ্ণাটক তাৰপিছত বেলেগ ষ্টেটত আছে এই ধৰণৰ কেছ হৈছে হোৱাৰ কাৰণে এইটো মানে এনেকুৱা
আৰু আমাৰ অলপ পাৰ্চনেল ল আছে এটা আপোনাক কৈ থওঁ পাৰ্চনেল ল এটা আছে পাৰ্চনেল ল মতে এইটো মানে যদি মুছলিম সম্প্ৰদায়ৰ হয় তেওঁতে এটেইন পিউবাৰ্টিলৈকে মানে মেৰিজটো হয় আৰু কি মানে ই নাথাকে কিন্তু আদাৰ দেন মানে মহম্মদান এই লটো থাকে মানে 18 বিলো 18 আৰু এটা কথা এই অলপতে ডিসেম্বৰত এটা কৰিলে এইটো অন দা ফ্লোৰত আছে পাছ হোৱা নাই এইটো মেল ফিমেল একে ষ্টেজত ৰাখি 21 আশা কৰো এইটো 21 হ'ব সবৰে এই মানে আৰু এটা কথা সুধো আপোনাক মানে আপুনি যদি ক'লে যে 2006 ৰ পিছৰ কেছবিলাকে 6 7 ত এফেক্ট হ'ল তো 7 ৰ পিছৰ কেছবিলাকে এইবিলাক কেছত আহিব তাৰ আগৰবিলাক আপোনাৰ টেনচন ল'ব নালাগে তো আৰু এটা কথা সুধিম আপোনাক যেনেকৈ ধৰক আজি সব বস্তুৰে মানে গাঁৱৰ এটা গাঁওমেন হেডমেন থাকে গাঁওবুঢ়া থাকে বা হেডমাষ্টাৰ থাকে তো আপুনি এই ধৰণৰ মানুহবিলাকৰ মানে গাঁৱততো সেইবিলাক মানে ইম্পৰ্টেণ্ট মানুহ হয় হেডমেন হ'ল এই মানুহবিলাকৰ কেনেকুৱা ৰোল হ'ব লাগে আপুনি কি ক'ব তেখেতসকলে কি ধৰণৰ ৰোল এই মানুহৰ যেতিয়া ধৰক এটা গাঁৱৰ মুৰব্বী আছে তাতে বিয়া হৈ আছে তো এজ এ গাঁও হেডমেন তেখেতে গম পাব লাগিব যে বিয়াটো হৈ আছে কাৰ লগত হৈ আছে ল'ৰা ছোৱালীৰ বয়সটো অনুমানিক এটা থকা যায় সেইটো ক্ষেত্ৰত আপুনি কি ধৰণৰ পদক্ষেপ ল'ব বিচাৰে এইটো পদক্ষেপ অলৰেডি আমাৰ চিফ মিনিষ্টাৰ মহোদয় কৈছেই যে আৰু এইটো বেলেগ ষ্টেটতো আছে মানে নহয় এইটো প্ৰভিজনতে আছে আচ্ছা এই প্ৰতিটা মানে গাঁও পঞ্চায়তৰ এই কি কয় আপোনাৰ সেক্ৰেটাৰী বা অফিচাৰ গাঁও পঞ্চায়তৰ অফিচাৰে এইটো এটা মানে প্ৰটেকশ্যন অফিচাৰ হিচাপে এইটো কাম কৰিব সেইটো তেওঁলোকেই যদি কিবা হয় ৰিপৰ্টটো পাব আমাৰ ভিটিপি আছে গাঁওবুঢ়া আছে গাঁওবুঢ়া মানে এনে গাঁওবুঢ়া থাকিলে চৰকাৰী গাঁওবুঢ়া আছে তেওঁৰো দায়িত্ব আছে আৰু ভিটিপি তো পুলিচৰ লগতে ভিলেজ ডিফেন্স পাৰ্টি এই এওঁলোকে এই বস্তুটো মানে ক'ৰবাত যদি বিয়া হৈ থাকে মানে এনেকুৱা যদি খবৰ পায় তেনেহ'লে কোনো যদি এই এজাহাৰটোৰ ফাইল নকৰে এই প্ৰটেকশ্যন অফিচাৰে এইটো কৰিব এই অফিচাৰ তেওঁৰ জুৰিছডিকশ্যন দিয়া থাকে এই গাঁও পঞ্চায়তত এই মানে যে অফিচে জেনেৰেলি সেক্ৰেটাৰী হয় যদি সেক্ৰেটাৰী নাথাকে বেলেগ কোনো ধৰণৰ অফিচাৰ যদি থাকে তেনেহ'লে তেওঁই হ'ব মানে প্ৰটেকশ্যন অফিচাৰ আৰু তেওঁই এইটো এজাহাৰটো লছ কৰিব লাগিব কনচাৰ্নিং মানে PSO মানে पुलिस स्टेशन खूब भाव करा तो दुनिया के अंजलि तुम्हारा खुद ही असर को आपको मैं पूछ रहा हूँ आप कौन सा कॉलेज में पढ़ रहे हो अभी सर कॉमर्स कॉलेज में पढ़ रही है आपका नेक्स्ट विजन क्या आप M.Com ग्रेजुएशन किए हो आफ्टर दैट आपने अभी मास्टर डिग्री कर रहे हो M.Com कर रही हो तो आपका विजन क्या आप क्या बनना चाहती हो आप क्या किस लिए आप इतना पढ़ रहे हो आप सर एक तो मेरा तो अभी पापा नहीं है घर में सब मतलब सब मम्मी का भी मतलब हाउसवाइफ है सर भाई बहन है तो मेरा सर यही अभी ड्रीम है जो मैं जितना जल्दी हो सके मास्टर डिग्री करके एक अच्छा जॉब कर सकूं जैसे कि मेरे मतलब फैमिली में कुछ हेल्प मिल सके क्योंकि भाई बहन को भी तो देखना है ना अगर और मैं जॉब करूँगी उससे भी देख के बहुत लड़की लोगों को सर ये मतलब इंस्पिरेशन मिलेगा इम्प्रूवमेंट होगा जो ये लड़की इनका पापा नहीं है अगर ये अब कर सकती तो मैं क्यों नहीं कर सकती सर मेरा देख के अगर बहुत लोगों का सोच अच्छा हो सकता है बहुत लोग पढ़ाई के लिए ठीक करेगा भाई और अभी तक सर मेरा अभी तक शादी करने का ये है क्योंकि अगर सर जल्दी शादी कर लिया जाए तो ये तो बहुत ख़राब है क्योंकि अगर एक लड़की शादी करेगा तो उसके साथ ये कर रहा है तो मैं भी क्यों नहीं करूँ अगर एक लड़की अच्छा होगा तो सर दोस्त उसके साथ और लड़की भी अच्छा होता है और सर मेरा ख्याल से अगर अच्छा बनूंगी तो मेरा फैमिली को नाम रोशन होगा सोसाइटी का नाम रोशन होगा सर इससे पूरा देश का नाम रोशन होगा तो जितना हो सके मैं यही सब हम करूँगी मैं अभी ग्रेजुएट हूँ अभी जॉब करूँ और मेरे फैमिली को मेरा सोसाइटी को जितना हो सके डेवलपमेंट करूँ जो अच्छा हो उसके बाद सर आपने देखे होंगे जो हम लोग को सोसाइटी में अभी भी बहुत जगह कंट्री में सर दहेज प्रथा को ज़्यादा रूल्स है अगर आप दहेज नहीं देंगे तो आप पे और टॉर्चर करेगा उसके बाद मारेगा पीटेगा ये सर बहुत क्राइम बहुत है हम लोग सोसाइटी में ठीक तो उसके बाद अगर सर जो लड़की जितना एजुकेट होगी वो लड़का को मन में डर होगा भाई ये लड़की एजुकेट है कोर्ट के पास क्राइम नहीं होगा कोर्ट के पास जा सकती है सर दहेज प्रथा इतना ख़राब है आप जानते हैं जो इससे लड़की लोगों को मतलब जिंदा मार दिया जाता है बहुत बुरा हाल करता है और सर और ये भी एक संभावना है कि 14 साल वर्ष की ये भी सब हो रहा है शादी जो अगर भाई शादी हो गया तो कोई बात नहीं ठीक है फैमिली उतना ध्यान नहीं दे रहा है क्योंकि सर इनकम
कम है फैमिली में और पैसा भी लग रहा है दहेज के लिए, तो शादी हो गया तो हो गया। लेकिन वो माँ बाप ये नहीं सोच रहा है अगर हम अपने बेटी को थोड़ा सा पढ़ा लिखा के और अगर अच्छा होगा तो दहेज, वो लड़का को मन में डर रहेगा, जो खुद से जॉब करके वो लड़की खा पाएगी, तो दहेज का जरूरत ही नहीं है सर। अगर वो लड़की कमा के खा रही है सर, खुद का लेवल है, उसका खुद का सोच अच्छा है, तो सर दहेज का जरूरत तो पड़ेगा नहीं पड़ेगा। और इसके लिए सर मतलब फैमिली को जितना हो सके उतना जोर देना चाहिए सर, क्योंकि देखिए सर कोई मिडिल क्लास वाला लोग या फिर गरीब आदमी सोचता है जब भी पैसा नहीं है, थोड़ा पैसा है, उधार लेके दहेज दे दिया, शादी करा। लेकिन सर ये सबसे खराब सिचुएशन होता है एक लड़की का लाइफ का, क्योंकि अगर वो लड़की शादी करके जाती है फिर भी वहाँ पे शांति नहीं है, क्योंकि दहेज वाला लोग को थोड़ा सा भी दहेज लेने से और मन में अधिक आ जाता है सर उससे। और अभी सर ज़्यादातर अभी थोड़ा कम हो रहा है, लेकिन पहले सर 14 ईयर्स 20 ईयर्स की लड़की लोग को ज़्यादा उम्र के लड़के से शादी करवा दिया जाता था, जिससे उनका हस्बैंड डेथ होने के बाद वो लड़की का जीवन एकदम खराब हो जाता था। अभी सर ठीक है, लेकिन फिर भी अभी भी बहुत विधवा पे, उसके बाद छोटा उम्र के लड़की लोगों को, उसका लड़की को मतलब एक अभी भी सर वो खराब नज़रों से देखा जाता है सोसाइटी। जो अगर फैमिली भी ये सपोर्ट करे, सोसाइटी सपोर्ट करे, तो किसी भी लड़की को दहेज के लिए रोना नहीं पड़ेगा, इधर नहीं जाना पड़ेगा, उधर नहीं जाना पड़ेगा सर। जितना हो सके अगर लड़की ग्रेजुएट होगी तो उसको उसको डर नहीं होगा जब हमें दहेज देना है या कुछ भी बुरा होगा तो हम खुद के सेल्फ डिफेंस कर सकते हैं, खुद को जा सकते हैं, एक आवाज़ उठा सकते हैं। ठीक बोले। तो सर এটা কথা কই, এইটো কথা আহে যে মানে ক্রাইম এগেইনস্ট ওমেন যেটো কথা আমাৰ কৈ আছিলে যে বিয়া পাতাৰ পিছত তো হাজবেণ্ড এইটো তো আছে, পুৰা এটা আছে, এই ক্ষেত্ৰত কি ধৰণৰ আইনী ব্যৱস্থা আছে? আইনী ব্যৱস্থা আছে। এইটো তো যেতিয়া বিয়াৰ পিছত যদি ক্ৰাইমছ কৰে বহু ধৰণৰ আছে। আপোনাৰ 498 যেটো বধূ অত্যাচাৰ, উৎপীড়ন, মানে শাৰীৰিক মানসিকভাৱে এইটোতো আছেই, বহুত কেছ আছে, এইটো চলি আছে বহুত। আৰু আপোনাৰ দৌৰি প্ৰথা যেটো এইটোৰো আছে, আৰু আজিকালি এনেকুৱা আছে মানে ডমেষ্টিক ভাইলেন্স যেটো এইটোও আছে, বহুত আইন আছে। ছোৱালীৰ কাৰণে মানে ফিমেলৰ কাৰণে আমাৰ দেশত আইনৰ অভাৱ নাই, কিন্তু আইনটো মানে বস্তুটো মানে যাতে আইনটো সৎ ব্যৱহাৰ হয় সেইটোৰ ওপৰত ধ্যান দিব লাগে আৰু কি। আৰু আইনৰ সজাগতাটো মানুহৰ থাকিব লাগে, মানুহে চবেই বুজিব লাগে যে এটা আইন আছে, এই আইন বিৰোধী কাম কৰিলে মোৰ পানিছমেণ্ট হ'ব। এইখিনি মানে বস্তুটো যদি এইটো হয় প্ৰচাৰ হয়, তো মই ভাবোঁ যে এইবিলাক কমি যাব। তো এইটো ক্ষেত্ৰত মই কৈ দিওঁ, কাৰণ যিটো ক্ৰাইম এগেইনষ্ট ওমেন বা দৌৰি ক্ষেত্ৰবিলাক হয়, এটা আমি ইয়াৰ আগতে এজন আমি জুডিচিয়েল মেজিষ্ট্ৰেট মাতিছিলোঁ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ছেক্ৰেটাৰী হয়, তেখেতে আমাক কিছুমান ইনফৰমেশ্যন দিছিলে যদি কোনো ওমেন হয় বা চাইল্ড হয়, মানে ওমেন হয়, তো ইন ডেট কেছ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ফ্ৰী অফ কষ্ট তেখেতৰ কেছবিলাক চলাই লৈ যায়, আৰু সেইটো জাষ্টিচ দিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেছ সিহঁতে চলাই থাকে। তো আমাৰ শ্ব'ৰ মাধ্যমে ক'ব বিচাৰোঁ যিহেতু আপুনি আছে, তো মানে যদি কোনো ক্ৰাইম এগেইনষ্ট ওমেন, যদি কোনো মানে কি কয় এইটো গৃহবধূ হওক, ছোৱালী হওক, যদি কোনো ক্ৰাইম হৈছে ফ্ৰী অফ কষ্ট আপোনালোকে লিগেল এইড পাব পাৰে। তেওঁতো ফাৰ্ষ্ট তেওঁ এটা এজাহাত দিব লাগিব থানা, তাৰপিছত কোৰ্টত আহিলে অট'মেটিক এইটো এজাহাত দিলে চৰকাৰীভাৱে হৈ যায়, মানে কৰে। কিন্তু তাৰোপৰি তেওঁক যদি কেছটো মানে কৰিব বিচাৰে, কিবা আজিকালি আমাৰ মানে কি কয় DLSA আছে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি মানে ছেক্ৰেটাৰী ইটোত আছে, তেখেতৰ ওচৰত গ'লে তেওঁ মানে যিমান দূৰ লাগে, কাৰো টকা পইচা নাথাকিলেও তেওঁ আইনী সাহায্য লিগেল এইড পাব পাৰে। এইটো আছে, প্ৰতিটা কোৰ্টতে আছে, আমাৰ এই কোকৰাঝাৰ কোৰ্টতো আছে। গতিকে সেই লৈ চিন্তা নাই। আৰু এইটো বেছি প্ৰযোজ্য হয় ধৰক আসামীসকল, যিয়ে মানে আসামী হ'ল বুলি যে তেওঁ দোষী সাব্যস্ত, তো যেতিয়া মানে জাজমেণ্ট হ'ব তেতিয়াহে দোষী সাব্যস্ত হয়। গতিকে দোষী সাব্যস্ত নোহোৱালৈকে তেওঁ ধৰক পইচা পাতি নাই, গতিকে তেওঁকো মানে দিয়া হয়, লিগেলি দিয়া হয়। আৰু এনেতো এগ্ৰিপ যিয়ে মানে ভিক্টিম, তেওঁৰ কাৰণেতো আছেই, তেওঁতো আপুনি থানাত যাব লাগিব এজ ইউজুৱেল, তেওঁৰ আৰু তেওঁৰ মেডিকেল, তেতিয়া যে আমাৰ ডক্টৰ চাহেব আছে, সেই মেডিকেল ৰিকুইজিশ্যন দিব, তেওঁ সেই মানে বিধানমতেই কাম হয় এইবিলাক।
তাৰপিছত চৰকাৰী কোৰ্টত গ'লে চৰকাৰী উকিল থাকে তেওঁৰ হৈ কাম কৰে কিন্তু আসামীৰ উকিল ইমান দিন নাছিল মানে কোনো দিয়া নাছিল আগতে বহুদিন আগৰ কথা কৈছোঁ এতিয়া লিগেল এইড হিচাপে আসামীবিলাকেও মানে তেওঁৰ কাৰণে ডিফেন্স লয়াৰ মানে দিয়ে এইটো তেওঁৰ পইচা নালাগে চৰকাৰে মানে এই পইচা দি দিব তো আজি যেটো ডিসকাশন আমি কৰি আছো তো এটো এটা ইম্পৰ্টেন্ট ডিসকাশন হৈ গৈ আছে খুব বহুত নতুন নতুন বস্তু আমি গম পাই আছো ডক্টৰ সাহেবৰ পৰা গম পালো আমাৰ ছোৱালী যে আমাৰ টিনেজাৰ্ছ স্কুলত কলেজে পঢ়ি আছে ভাল আমাৰ ই দিলে যে ছোৱালীবিলাক কেনেকৈ স্বাৱলম্বী হ'ব লাগে স্কিল্ড এডুকেশ্যন লৈ না নিজকে মানে সমাজত না যাতে থিয় হ'ব পাৰে সেইটো হিচাপে চলিব লাগে খুব ভাল লাগিল অঞ্জলি তুমি এইবিলাক কথা ক'লা ডক্টৰ সাহেব আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যিটো আমাৰ লিগেল যিটো আছে সেইটো আছে যেটো কৈছে এনিমিয়াৰ ক্ষেত্ৰত এইটো আমি আগত শুনিছিলোঁ যে আমি স্কুলত দেখিছিলোঁ যে টেবলেট ডিষ্ট্ৰিবিউট কৰি থাকে এজন ছোৱালী মানে জেনেৰেল আপুনি ধৰক যিকোনো নহওক কিয় এজন ছোৱালী যেতিয়া ডাঙৰ হৈ থাকে মানে ধৰক সেই ক্ষেত্ৰত সি নিজাববীয়াকৈ কি ধৰণৰ মানে প্ৰিকশ্যনছ ল'ব লাগে চ' দেট তাৰ বডিত মেণ্টেলি পুৰা দমে মানে ফিল 100% গ্ৰ' হ'ব পাৰে সেইটোৰ বিষয়ে আপুনি কেনে মেণ্টেলি হওক ফিজিকেলি হওক কি ধৰণৰ তেখেতৰ মানে ছেফগাৰ্ড ল'ব লাগে বা প্ৰিকশ্যনছ ল'ব লাগে আপুনি অলপ যেতিয়া এজন ছোৱালীৰ পিউবাৰ্টি ষ্টাৰ্ট হয় পিউবাৰ্টি হোৱাৰ পিছত যেতিয়া তাৰ প্ৰথম মেনষ্ট্ৰুৱেশ্যনটো হ'ব তাই মেন্সৰ বিষয়ে তাই বহুত ধৰণৰ বস্তু নাজানে তাৰ কাৰণে তাইক মানে চবতকৈ ভাল এডুকেশ্যন দিয়া মানুহজনী হ'ল তাৰ মাক ঠিক আছে এটা মাকজনী তাৰ ফ্ৰেণ্ড হিচাপে তাইক বস্তুখিনি বুজাব লাগে যে এইটো কোনো বেমাৰ নহয় ঠিক আছে এইটো তোমাৰ নৰ্মেল যোনটো আমাৰ চাইকেল হয় নৰ্মেল চাইকেলটো এইটো চবৰে হয় এইটো লৈ পেলাই একো ভয় কৰিব নালাগে কেইটামান বস্তু তাতে আমি প্ৰিকশ্যন ৰাখিব লাগে যেনেকৈ এটা হ'ল যে আপোনাৰ যদি খুব বেছি ব্লিডিং হয় বা যদি কিবা অসুবিধা বেলেগ দেখা যায় আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ছেকেণ্ড হ'ল তাৰ খাদ্যটো চেঞ্জ কৰিব লাগিব খাদ্য চেঞ্জ কৰিব লাগিব মেক্সিমাম আপোনাৰ এডলেচেণ্ট ছোৱালীয়ে আপোনাৰ এনিমিক হয় আমি যেতিয়া টেষ্ট কৰোঁ আমি দেখাই পাওঁ এনিমিক কিছুমান ছোৱালী এনেকুৱা এনিমিক হয় যে বগা হৈ যায় হেতা পৰা বুলি যোনটো কয় সেইকাৰণে আমি কওঁ যে আমাৰ ডায়েটত যিমান পৰিমাণে আমি আইৰণযুক্ত খাদ্য এইখিনি আমি যেনেকৈ আমাৰ পালেং শাক আছে ঠিক আছে তাৰপিছত আপোনাৰ যোনটো ডালিম বুলি কওঁ আমি তাৰপিছত কলৰ যে কলডিল বুলি কয় ঠিক আছে তাত যিমান গ্ৰীণ লিফি ভেজিটেবলছ থাকে গুৱাভা তাত আপোনাৰ খুব বেছি পৰিমাণত আপোনাৰ আইৰণ থাকে এইখিনি আমি ৰেগুলাৰ খুৱাব লাগিব আৰু খোৱাৰ সময়ত ছোৱালীজনীক এইটোও বুজাব লাগিব যে খাদ্যটো কিয় ইম্পৰ্টেণ্ট তাইৰ কাৰণে ঠিক এই বস্তু তাইক বুজাই দিব লাগিব যেন তাইক পিছত গৈ নিজৰ টেক কেয়াৰটো তাই নিজে কৰিব পাৰে ছেকেণ্ড বস্তু আমি বুজাব লাগে ৰিগাৰ্ডিং হাৰ পাৰ্চনেল হাইজিন তাৰমানে দেখা গৈছে যে কিছুমান জেগাত আপোনাৰ যেতিয়া মাহেকীয়া হয় তাই মানে সোনকালে আপোনাৰ হয়তো কাপোৰ চাপোৰখিনি চেঞ্জ নকৰে তাৰ কাৰণে ইনফেকশ্যন হোৱাৰ চান্সটো বহুত বেছি থাকে এই পৰামৰ্শটো তাৰ হয়তো ডক্টৰ তাত আহি পেলাই ল'ব পাৰে বা তাইৰ মাকৰ পৰাও ল'ব পাৰে বা মাকে ভালকৈ বুজাই দিব লাগে এইখিনি খেয়াল ৰাখিব 3 নম্বৰ আপোনাৰ যেতিয়া ছোৱালীজনী 17-18 ইয়াৰ্ছমান হয় আজিকালি আমি ছেক্সুৱেল এডুকেশ্যন দিয়াটো খুব দৰকাৰী সব দৰকাৰী এইটো আমি যিমান লুকাই ফুৰিম ইমানে আমাৰ বাকী প্ৰব্লেমখিনি বাঢ়ি যাব ঠিক আছে টিনেজ আপোনাৰ মেৰিজ হ'লে কি হ'ব পাৰে এইটো আমি ক'ব লাগে টিনেজ প্ৰেগনেঞ্চি হ'লে কি হ'ব পাৰে এইটো ক'ব লাগে ঠিক আছে এইখিনি কৈ আমি যিমান পাৰে ছোৱালীজনীক মেচিউৰিটি এজলৈকে লৈ যাব লাগে ঠিক আছে দেখা গৈছে 20 ইয়াৰ্ছৰ পিছতটোহে ইউটেৰাছটো ৰেডি হয় টু টেক এ প্ৰেগনেঞ্চি তাৰ আগত যদি আমি ইউটেৰাছৰ জোৰ জবৰদস্তি প্ৰেগনেঞ্চি দৌৰোঁ তাৰমানে এগেইনষ্ট দ্য নেচাৰ আমি গৈ আছোঁ এগেইনষ্ট দ্য নেচাৰ গ'লে অট'মেটিক কমপ্লিকেশ্যন বেছি হ'ব ছোৱালীজনী ইমানেই বেছি কমপ্লিকেশ্যন হ'ব যে মৃত্যু হ'ব পাৰে যিটো অলৰেডি আমাৰ অসমত হৈ আছে ঠিক আছে সেইকাৰণে আশা কৰোঁ যে এইখিনি বস্তু আমাৰ এতিয়া যিহেতু সমাজটো চেঞ্জ হৈ আছে আমি চবে আগবাঢ়ি গৈ আছোঁ তাৰ যিখিনি আগত হৈছে এইখিনি বাদ দি পেলাই আমি এতিয়া ছোৱালীজনীৰ এই কথাখিনি আমি ভাবিব লাগিব ঠিক আছে যে আমি কেনেকৈ এজন হেল্ডি ছোৱালী আমি হেল্ডি এটা লাইফ যেন ল'ব পাৰে এইটো আমি ভালকৈ ডায়েটটো আমি চেঞ্জ কৰিব লাগিব তাক আমি বুজাব লাগিব ঠিক আছে কি কি কৰিলে ভাল কি কি মানে কৰিব নালাগে এইখিনি বুজাব লাগিব আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম যে মানে যোনটো মই বাৰে বাৰে কৈ আছোঁ যে ছোৱালী কোনো বোজ নহয় ঠিক আছে যেনেকৈ আমাৰ লগত অঞ্জলি আছে তাই এতিয়া কৈ আছে যে M.Com মই কৰাৰ পিছত মই চাকৰি কৰিম তাৰমানে তাই এজ এ চ'ৰ্চ অফ ইনকামহে দিব ফেমিলি তাতে ফেমিলিৰ পৰা যিখিনি পাইছিলে ট্ৰাই কৰি আছে যে তাই ঘূৰাই দিবৰ কাৰণে ঠিক আছে সেইকাৰণে এই প্ৰথাটো আমি বদলাব লাগে ঠিক আছে আমি এনেকুৱাও দেখা পাইছোঁ যে কিছুমান মানে ক'বলৈ বেয়া লাগে আমাৰ গাইনেকলজিষ্ট হৈ পেলাই যে আপোনাৰ আগৰ এজন ছোৱালী আছে ঠিক আছে এইবাৰ ছোৱালী হ'লে আপোনাৰ অপাৰেশ্যন ৰুমতো কান্দি দিছে ঠিক আছে এনেকুৱা কিয় মানে ঠিক আছে বহুত জেগাত আমি দেখিছোঁ 10 বছৰ 15 বছৰ চেষ্টা কৰি থাকে বাচ্চা কাচ্চা নহয় ঠিক আছে
আৰু য'ত বাচ্চা আপুনি পাই আছে ইউ শুড বি থেংকফুল টু গড ঠিক আছে কিন্তু ছোৱালী যে হৈছে ছোৱালীৰ কাৰণে তাইৰ তেখেতৰ এটা ক'লে আমাৰ এইটো বোজ হৈ গ'ল মানে এটা বস্তু আছে আগতে কান্দি আছে এটা বোজ হ'ল এই কনচেপ্টটো একেবাৰে টোটেলি ৰং ঠিক আছে এইটো যোনে যোনে কৈছে তেখেতে গডৰ যোনটো গিফ্ট দিছে এইটোকে অপমান কৰি আছে তাৰমানে আল্টিমেটলি তেখেতে গডকে অপমান এই বস্তুটো চেঞ্জ কৰিব লাগে ছোৱালী মানুহক আমি ভালকে এডুকেশ্যন দিব লাগে খান পানত ধ্যান দিব লাগে ঠিক আছে ইহঁতৰ সবফালে সিকিউৰিটিৰ কথা আমি ভাবিব লাগে আৰু এটা যেতিয়া মেচিউৰিটি এজ যাব তাৰ পিছতে ইহঁতৰ বিয়াৰ কথা আমি ভাবিব লাগে ঠিক আছে এইটোৱে মেছেজ মই দিব খুজিছোঁ চবক ঠিক আছে তো ডক্টৰ সাহেব খুব ধুনীয়াকৈ কৈছে তো আমাৰ সময় গৈ আছে চ' আপুনি কিবা মেছেজ দিব বিচাৰে নেকি আপোনাৰ ফালৰ পৰা যে কি ধৰণৰ প্ৰটেক্টেড থাকিব লাগে এজন ছোৱালী বা ফেমিলি এজন কিমান প্ৰটেকশ্যন দিব লাগে এজনী ছোৱালীক মই এইখিনি মেছেজ দিব বিচাৰিছোঁ যে আজি যিটো চলি আছে বৰ্তমান বাল্য বিবাহ এইটো মানিব লাগে আৰু ছোৱালী মানে বোজ নহয় এডুকেশ্যন দিব লাগে চৰকাৰে বিভিন্ন স্কিমৰ জৰিয়তে ছোৱালীবিলাকক মানে ল'ৰা ছোৱালী চবৰ কাৰণে মানে বহুত স্কিম আছে এইবিলাক অৱলম্বন কৰিব লাগে আৰু আপোনাৰ যিবিলাক মানে চৰকাৰে মানে এই বস্তুবিলাক মানে আইনৰ সাহায্যও দি আছে কিবা যদি হয় তেনেহ'লে আপোনাৰ আইনৰ কাষ চাপিব লাগে আৰু ভাৰতবৰ্ষত যিবিলাকে আইন হৈছে আমি মেক্সিমাম আইন মানে আপোনাৰ ইহৰ ছোৱালীৰ কাৰণেই হৈছে প্ৰটেকশ্যনৰ কাৰণেই হৈছে ছোৱালী আৰু আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণেই কেঁচুৱা ল'ৰা ছোৱালীৰ কাৰণেই হৈছে আপুনি চাব কিন্তু আমাৰ এই আইনবিলাক মানে এৱাৰনেছৰ দৰকাৰ আছে গতিকে আইনৰ যে আইনটো যে মানে কঠোৰভাৱে মানে লাগু হ'ব লাগে সেইকাৰণে মানে চিন্তা কৰিব লাগে মই সমাজত এইটোৱে মেছেজ দিব বিচাৰিছোঁ আপোনালোকে কোনো মানে লাজ কৰি থাকিব নালাগে যে আইন আছে মোৰ ছোৱালীৰ কিবা হ'ল আহি থানাত জনাওক বা এপ্ৰপ্ৰিয়েট যিটো প্লেটফৰ্ম আছে য'ত জনালে আপুনি ন্যায় পাব সেই তাতে জনাব লাগে মানে সহ্য কৰিব নালাগে কোনো মানুহ বেয়া কাম কৰিছে কিবা কৰি আছে ছোৱালীৰ ইহৰ লগত ভয় খাব নালাগে তাৰ কঠোৰ আইন আছে যিটো মানে শাস্তিমূলক আইন আপুনি পাব থেংক ইউ ভেৰি মাছ তো আজিৰ শ্ব'ত আমি বহুত ডিছকাশ্যন কৰিলোঁ তো মোৰ লাগিছে যে আমি এই আমাৰ যিটো পেনেল আমি মাতি আনিছোঁ আজি আমাৰ টক শ্ব'ত আমি ডক্টৰ জুনিগৰ আলীক মাতিছোঁ গাইনেকলজিষ্ট হেল্থ কোচ হয় আমি মিষ্টাৰ কমল শাহ এডভোকেট ছিনিয়ৰ এডভোকেট কোকৰাঝাৰৰ পৰা মাতি আনিছোঁ তেখেতে ভাল ছাজেশ্যন আমাক দিলে আমি অঞ্জলিক মাতি আনিলোঁ এজ এ ষ্টুডেণ্ট তেখেতৰ পৰা আমি গম পালোঁ এজন ষ্টুডেণ্টৰ বা এজন ছোৱালীক কি ধৰণৰ এইম থাকিব লাগে কি ধৰণৰ আমাৰ ভৱিষ্যত গঢ়াৰ কাৰণে চেষ্টা থাকিব লাগে সেইটো আমি গম পালোঁ তো আজি ষ্টাৰ্টআপ প্লাছ শ্ব'ত আমাৰ ফালৰ পৰা এইটোৱেই আমাৰ ছাজেশ্যন থাকিব কাৰণ আমাৰ যিটো এটা একশ্যন চলি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা বাল্য বিবাহৰ এগেইনষ্টত এটা মুহিম চলিছে সেইটো সকলোৱে সমৰ্থন কৰিব লাগে সকলোৱে আহি এইটো মানে এটা এৱাৰনেছ সমাজত দিব লাগে সেইটোই আমি আশা কৰিছোঁ আৰু আজি ষ্টাৰ্টআপ প্লাছ শ্ব'ত আজি আমাৰ মাজত ডক্টৰ জুনিগৰ আলী আছিলে আহাৰ থেংক ইউ ভেৰি মাছ ছাৰ আপুনি আহিছে সময় লৈ অঞ্জলি তুমি বি আয়া তো থেংক ইউ ভেৰি মাছ এণ্ড ছাৰ আপুনি আহিছে আপোনাৰ চিডুল বিজি থাকে তথাপি আপুনি আহিছে থেংক ইউ ভেৰি মাছ ছাৰ চ' ইয়াৰ লগত আমি আজি আমাৰ এই টক শ্ব' পৰা বিদায় ল'ম মই প্ৰাণেশ দেৱনাথ এগেইন আপোনালোকক ধন্যবাদ জনাইছোঁ আজি আমাৰ এই টক শ্ব' চোৱাৰ কাৰণে থেংক ইউ ভেৰি মাছ